হেল্ল' মই সকলোকে মোৰ আন্টি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু আজিৰ ভিডিঅ'টো বহুত স্পেচিয়েল হয় আৰু থাম্বনেইল চাইটো গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আৰু এইকেইদিন বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই গা বেয়া আছিলে সেইটো কাৰণে ভিডিঅ' দিয়া নাই আৰু ভিডিঅ' বনোৱাও হোৱা নাই সেইটো কাৰণে দিয়া নাই আৰু মোৰ মাতটো শুনিতো গম পাইছেই মানে বহুত বেছি চৰ্দি আৰু এইকেইদিন মানে জ্বৰ হৈ আছিলে তাৰ কাৰণে ভিডিঅ'টো এডিট কৰিবও পৰা নাছিলোঁ তেনেকৈ আছিলে আৰু মোৰ মানে স্পেচিয়েল মমেণ্টখিনি এনেকৈ সাঁচি ৰাখিছোঁ যাতে পিছলৈও চাই থাকিব পাৰি আৰু আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাব আৰু এইফালে ইয়াত ডাঙৰ পেহী আৰু সৰু পেহীহঁত সকলোখিনি পালেহি আৰু ইয়াৰ পিছতে নিয়মখিনি কৰা হ'ব আৰু আজি হেনো নতুন কাপোৰ পিন্ধিব লাগে মানে প্ৰত্যেকটো বস্তু নতুন হ'লে মানে ভাল হয় আৰু মাহঁতে আনি থৈছে তাকে ইয়াৰ কাপোৰযোৰ মই সলাই লওঁ আৰু তাৰপিছতে আমাৰ গোটেই নিয়মখিনি কৰা হ'ব দেখাই যাম চাই থাকিব ভাত পিঠা দিয়া পঞ্চামী পুখুৱা অন্নপ্ৰসন পতা পুখন মাহ যে ছেপ্টেম্বৰ মাহটো শাক পাচলি ফল মূলেৰে তাৰমানে সেইখন পাতিব লাগিব এই পৰ্বত আমি ক'ৰ পৰা পঞ্চামী দিয়া মানুহ যদি পাওঁ
তোমালোকে আমাৰ ভিডিঅ'টো চাবা গম পালা লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা বাই বাই আজি আমাৰ সৰু পেহাৰ বাৰ্থডে আছিলে তাকে ভাবিলোঁ আমি এটা ছাৰপ্ৰাইজ দিলে ভাল হ'ব বহুত ডাঙৰকৈ নহ'লেও সৰুকৈ মানে কেক এটা আনি পেলাই আমি ছাৰপ্ৰাইজ দিলোঁ আমিকেইটাই আৰু ভালেই লাগিলে আৰু বাকী যিয়ে নহওক ডাঙৰে হওক বা সৰুৱে হওক গোটেই ফেমিলি মানুহখিনি লগ হৈ যে অকণমান ফূৰ্তি কৰিলোঁ সেইকাৰণে বহুত বেছি ভাল লাগিলে বাৰ্থডে happy birthday to you. অকমান গালাটো সানি দিয়ক চকুতে লাগিলে মোকো কেক লগাই দিলে গোটেইখন কিনি দিবি